ভাৰতবৰ্ষৰ একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দ্বিতীয় মন্ত্ৰীসভাত প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ সৈতে স্থান লাভ কৰিছিল অসমৰ আন এক সুযোগ্য সন্তান মইনুল হক চৌধুৰী। সোণাই সমষ্টিৰ 5 বাৰৰ বিধায়ক মইনুল হক চৌধুৰী ইন্দিৰা গান্ধী মন্ত্ৰীসভাত উদ্যোগ আৰু বাণিজ্য বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ইন্দিৰা গান্ধী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰা মইনুল হক চৌধুৰী 4 নং ধুবুৰী লোকসভা সমষ্টিৰ পৰা 1971 চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ধুবুৰী, গোৱালপাৰা আৰু বঙাইগাঁও জিলাৰ 10খন বিধানসভা সমষ্টিক লৈ গঠিত 4 নং ধুবুৰী লোকসভা সমষ্টি। 1952 চনৰ পৰা 2019 চনলৈ ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে বিভিন্ন দলৰ 9জনকৈ ৰাজনৈতিক নেতাই। ধুবুৰী লোকসভা সমষ্টিৰ পৰা সৰ্বাধিক 3বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে AIUDF দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আব্দুল হামিদ আৰু নুৰুল ইছলামে। ধুবুৰী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ 5গৰাকী, প্ৰজা ছচিয়েলিষ্ট পাৰ্টিৰ 2গৰাকী আৰু AIUDF দলৰ পৰা 1গৰাকীয়ে সাংসদ হিচাপে নিৰ্বাচিত হৈছে। 1952 চনত প্ৰথমবাৰৰ বাবে ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় প্ৰজা ছচিয়েলিষ্ট পাৰ্টিৰ মহম্মদ আমজাদ আলী। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মহম্মদ আমজাদ আলী 1957 চনত দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হয়। 1962 চনত সাংসদ হিচাপে নিৰ্বাচিত হয় ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ গিয়াছুদ্দিন আহমেদ। 1967 চনত ধুবুৰী লোকসভা সমষ্টিৰ 3য়গৰাকী সাংসদ হিচাপে নিৰ্বাচিত হয় প্ৰজা ছচিয়েলিষ্ট পাৰ্টিৰ জাহানুদ্দিন আহমেদ। 1971 চনৰ পৰা 2004 চনলৈ ক্ৰমাগতভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী সাংসদ হিচাপে নিৰ্বাচিত হয়। 1971 চনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় মইনুল হক চৌধুৰী। সমষ্টিটোৰ 4ৰ্থগৰাকী সাংসদ মইনুল হক চৌধুৰী ইন্দিৰা গান্ধী মন্ত্ৰীসভাত স্থান লাভ কৰে আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰে। 1977 চনত সাংসদ হিচাপে নিৰ্বাচিত হয় আহমেদ হুছেইন। 1980, 1991 আৰু 1996 চনত 3বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হয় নুৰুল ইছলাম। একেদৰে 1984, 1998 আৰু 1999 চনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় আব্দুল হামিদ। 2004 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী আনোৱাৰ হুছেইন সাংসদ হিচাপে নিৰ্বাচিত হয়। 2009 চনত প্ৰথমবাৰৰ বাবে ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় AIUDF দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল। তেতিয়াৰ পৰাই ক্ৰমাগতভাৱে সাংসদ হিচাপে নিৰ্বাচিত হৈ আছে মৌলানা বদৰুদ্দিন আজমলে। বৰ্তমান সমষ্টিটোৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে AIUDF দলৰ প্ৰধানগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অসম প্ৰহৰী।